মেজি বনাবলৈ বাঁহৰ দৰকাৰ হয়। বাঁহেই সাহ বুলি কোৱা হয় আৰু আমাৰ অসমীয়া জাতিৰ ক্ষেত্ৰত বাঁহৰ এক বিশেষ অৱদান আছে, বিশেষ ভূমিকা আছে। আৰু আমি এতিয়া এই বাঁহ লৈ আহিছোঁ। বাঁহটো ব্যৱহাৰ কৰা হ'ব মেজিত। কি কাৰণে লাগে বৰদলৈ বাঁহটো? আমাৰ মেজি চাৰিওফালে 4টা খুঁটা যিহেতু দিয়া হয় বাঁহৰ, হয়, আৰু তাৰ উপৰিও হিলৈ বুলি কয়। আমি মেজি যাতে মাজে মাজে ফুটি থাকে, ঠিক আছে, তাৰ কাৰণে আমি বাঁহ, কেঁচা বাঁহ ভৰাই দিয়া হয়। সেই কাৰ্যৰ কাৰণে আমি এই বাঁহটো আজি আনিছোঁ। ৰাইজে মিলি একেলগে আমি বাঁহ কাটিবলৈ গ'লোঁ। এই জাষ্ট বাঁহ লৈ এতিয়া আহি আছোঁ আমি মেজি বনাব। মেজি বনাম, হয়। সেয়াই আচলতে আমি সেই খৰি আৰু বাঁহৰে একচুৱেলি মেজি বনাম। আৰু সেয়া আমি গুৱাহাটীৰ সাতগাঁও দলবাৰীৰ আমাৰ যিটো নামঘৰ, সেই নামঘৰতে আমি খৰি বাঁহেৰে মেজি এটা সাজিম আৰু সেই মেজিৰ কাষত দিবৰ কাৰণে বাঁহখিনি লৈ আহিছোঁ। কিন্তু মেজি আকৌ কিছুমান ঠাইত হেৰিৰেও, ধান খেৰেৰেও কৰা হয়, বিশেষকৈ নামনি অসমত। এই আমাৰ লগত এই পাতৰিদা আছে, পাতৰিদা অৰিজিনেলি নামনিৰ হয়। আপোনালোকে কেনেকৈ আগতে মেজি সজাইছিলে? মানে মেজিটোত আপোনালোকৰ ধান খেৰ ব্যৱহাৰ কৰা হৈছে, নহয় জানো? হয়, প্ৰথমতে নাৰৰ ধান খেৰৰ শেষৰখিনি ব্যৱহাৰ কৰা হয় আৰু বাঁহেৰে সজা হয় মেজিটো। হয়, বাঁহেৰে সজা হয় আৰু ধান খেৰ ব্যৱহাৰ কৰা হয়। হয়, সেয়াই আচলতে আমাৰ নামনিত। হয়, আৰু সেইটো আপোনালোকৰ কাইলৈ ফুৰোৱা হয় নে? এইটো কাইলৈ মানে উৰুকাৰ নিশা ভোজ ভাত খাই, তাৰপিছত নিশাটো পুৱা যেতিয়া পোহৰ হ'ব নেক্সট, হয়, তেতিয়া আমি এই মেজিটো নিশাটো ভেলাঘৰত থাকি পুৱাৰ সময়ত মেজিটো জ্বলোৱা হয়। হয়, গতিকে সেই অসমৰ একচুৱেলি ভৌগোলিক পৰিৱেশ ভেদে কিছুমান নিয়ম নীতিৰ সাল সলনি হয়। যেনেকৈ উজনিৰ ফালে মেজিটো সাধাৰণতে কাঠ বাঁহেৰে বনোৱা হয় আৰু নামনিৰ ফালে সাধাৰণতে খেৰ বা পাতেৰ বাঁহ গছেৰে ব্যৱহাৰ কৰা হয়। কিন্তু বাঁহটো আচলতে নামনিয়ে হওক উজনিতে হওক য'তেই নহওক কিয় বাঁহটোৰ ব্যৱহাৰ কৰা হয়েই। আৰু আমিও সেয়ে এতিয়া বাৰীৰ এঘৰৰ পৰা আমি বাঁহ এয়া কাটি লৈ আহিছোঁ। আমাৰ গন্তব্যস্থান আমাৰ নামঘৰত থকা মেজিটো, আৰু সেই মেজিটোৰ ওচৰলৈকে বাঁহ লৈ গৈ আছোঁ। মোটামুটি হৈছেগৈ আৰু এনেকৈ দুদু আহা, খৰি ফালি আমি দুহাপমান দিয়া, গৰম উঠোৱা। খেলিছিলোঁ আগতে। আহা জল্দি আহা যেতিয়া দুদু আছে, আহা। নগৰত আছোঁ যদিও অলপ অভ্যাসটো ৰাখিবলৈ চেষ্টা কৰি আছোঁ। উৰুকাৰ মেজিৰ কাৰণে এয়া খৰি ফালি আছে। ময়ো অলপ খৰি ফালিলোঁ আৰু এইখিনি গোট খাইছেহি। আৰু ৰাতিলৈ এই খৰি আৰু বাঁহেৰে মেজিটো সাজিম আৰু উৰুকাৰ নিশা সৰুকৈ অলপ ভেলাঘৰৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰিছোঁ। যদিও সেই গাঁৱৰ নিচিনা ভেলাঘৰ পতা নাই, তথাপিতো এখন ওপৰত তিৰপাল থাকিব আৰু তলত একুৰা জুই থাকিব। তেনেকৈ ৰাতিটো পুৱাম আৰু পিছদিনাখন ৰাতিপুৱা আমাৰ লগৰে কোনোবা এজনে মেজিটো জ্বলাব। আৰু এনেদৰেই মহানগৰীত থাকিও এই যি ভেলাঘৰৰ যি বা মেজিৰ জুই জ্বলোৱাৰ যি পৰম্পৰা, সেইখিনি অক্ষুণ্ণ ৰাখিব বিচাৰিছোঁ, চেষ্টা কৰি আছোঁ। কিন্তু তথাপিতো অলপ ভাবিলে দুখ লাগে যে আজিৰ নতুন প্ৰজন্মই আমি যিদৰে এই ভেলাঘৰৰ বা মেজিৰ প্ৰস্তুতি চলাইছোঁ তেনেদৰে তেওঁলোক আগবাঢ়ি অহা নাই, বা তেওঁলোকে আগবাঢ়ি আহিবও নিবিচাৰে। আচলতে তাৰ কাৰণে তেওঁলোকক দুখ দিও লাভ নাই। কাৰণ আমি যেনেকৈ গাঁৱত থাকোঁতে এই ভেলাঘৰৰ বা মেজিৰ বা মাঘ বিহুৰ যিটো আমি পৰিৱেশ বা পৰিস্থিতি পাইছিলোঁ বা আমি যি অনুভৱ কৰিছিলোঁ, যি অভিজ্ঞতা হৈছিলে, সেইবিলাক আচলতে নতুন চামৰ মাজত নাই। যাতে গুৱাহাটীত থাকিলেতো আৰু নাথাকে। গতিকে সেইকাৰণে আমি এয়া পৰাপক্ষত অক্ষুণ্ণ ৰাখিব বিচাৰিছোঁ আৰু পাৰিলে লোককো দেখুৱাব বিচাৰিছোঁ। দুদু, বিহুত নগ'লা ঘৰলৈ? নাই, নগ'লোঁ। এতিয়া ইয়াতে থাকি, হয়, গাঁৱৰ কিবা কথাবোৰ মনত পৰেনে? কেনেকুৱা অনুভৱবিলাক কেনেকুৱা ধৰণৰ? গাঁৱৰ কি মজা, সেই মজাটো চহৰত বা মহানগৰত পাইছা জানো? নাই পোৱা নাই। হয়, গতিকে
কিছুমান হেৰাইছোঁ, কিছুমান পাইছোঁ, তথাপিতো বৰদলৈ আছে। সুদূৰ কাকপথাৰৰ পৰা আহি গুৱাহাটীত এতিয়া আজি 12 বছৰ ধৰি নিজাকৈ বসতি কৰি আছে আৰু আমি একেলগেই থাকোঁ, ওচৰতে ওচৰা-ওচৰি চুবুৰীয়া। আৰু পৰম্পৰাটো ৰাখিব বিচাৰিছোঁ। বিহুৰ খৰি কাটিছে, খৰি ফালি আছে, খৰি ফালি আছে, কাটা নহয়। এটা বহুত দিনৰ পাছত এটা অনুভৱ। হয়, বহুত বছৰৰ পিছত খৰি কাটিলোঁ, ভাল লাগিছে। সেই মানে গাঁৱত থাকিলে আচলতে বিহুৰ সময়ত কেঁচা আচলতে গছ এজোপা কটা হয় আৰু সেই কেঁচা গছজোপা কটাৰ যিটো মজা, সেইটো আচলতে এই শুকান গছজোপাত সেই মজাটো পোৱা নাযায়। কিন্তু তৎসত্ত্বেও মোৰ বাৰীতে এজোপা আচলতে গছ আছিলে। এজোপা কি গছ আছিলে বৰদলৈ? কদম গছ আছিলে। একচুৱেলি যোৱা বছৰে কাটি থোৱা আছিলে, অকণ শুকাই গৈছে। তথাপিতো বিহু বুলি আজি গছজোপা 3-4টামান আনি পেলাই এয়া পৰিৱেশ এটা সৃষ্টি কৰিছোঁ। গছজোপা প্ৰায় ফলা হৈছেগৈ আৰু সিফালে আঁতৰত সেইফালে সেয়া দেখিছে, আঁতৰত ৰিণি সেয়া বাঁহ 4ডাল অনা হৈছে। এই খৰিখিনি জাপি দি তাৰ কাষে কাষে বাঁহ থাকিব আৰু হিলৈ ফুটিব। আচলতে হিলৈ ফুটাৰ লগে লগে জুইকুৰা আৰু বেছি জ্বলি যায় আৰু তাৰ যিটো শব্দ, সেই শব্দটোৱে এটা খুব ধুনীয়া পৰিৱেশ সৃষ্টি কৰে। এনেদৰে মেজিটো আয়োজন কৰা হৈছে। ৰাতিলৈ মেজিটো সম্পূৰ্ণ কৰি তোলা হ'ব আৰু পুৱাৰ ভাগত এয়া জ্বলোৱা হ'ব।